সকলোকে আমি একোখনকৈ স্কুটি দিম। আজি আমাৰ বাবে আনন্দৰ দিন যে আজি আমি সকলোকে ইয়াতে স্কুটি দিম আৰু আপোনালোকে স্কুটিখন লৈ নিজৰ কাম কৰিবলৈ সক্ষম হ'ব। আপোনালোকে জানে যে আমি মহিলা সবলীকৰণৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছোঁ, কাৰণ এখন ৰাজ্য যদি আগবাঢ়ি যাব লাগে তাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা মহিলাসকলে গ্ৰহণ কৰে আৰু সেইকাৰণে আমি মহিলাসকলক শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে আমি কেইবাটাও নতুন নতুন আঁচনি মহিলাসকলৰ বাবে গ্ৰহণ কৰিছোঁ। নিযুত মইনা হওক, অৰুণোদয় আঁচনি হওক, আমাৰ পঞ্চায়ত চৰকাৰী চাকৰিত মহিলাৰ সংৰক্ষণ হওক বা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হওক। আমি বিচাৰিছোঁ যে আমাৰ ঘৰখন যেতিয়া পৰিচালনা হয় তাত যাতে মহিলাসকলৰ মন্তব্যকো ঘৰত গুৰুত্ব সহকাৰে লোৱা হয় আৰু কেতিয়া গুৰুত্ব সহকাৰে ল'ব, যেতিয়া মহিলাসকলক আমি সবলীকৰণ কৰিব পাৰিম। আজি অংগনবাদী কৰ্মী সহায়িকা, মিড ডে মিল ৱৰ্কাৰ, জীৱিকা সখী, বেংক সখী, পশু সখী, গোটেই আমাৰ কমিউনিটি কেডাৰ, এই আশা কৰ্মী, এই ধৰণে আজি আমি অসমত এছাম নতুন মহিলাৰ আৰম্ভণি কৰিছোঁ। মহিলা ওলাই আহিছে যিসকল আজি সমাজৰ আদৰ্শৰূপে পৰিগণিত হৈছে। আজি আমাৰ এই জীৱিকা সখী, পশু সখী, বেংক সখী, আপোনালোকৰ কাৰণেই আজি অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰিছে আৰু আপোনালোকৰ কাৰণেই এই 40 লাখ মহিলা আগবাঢ়ি গৈছে। তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে। এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে, 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে। মই আজি আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অসমৰ 3 লাখ আত্মসহায়ক গোটে 556 কোটি টকাৰ ৰিভলভিং ফাণ্ড পাইছে। 2 লাখৰো অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি পাইছে আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকৰ কাৰণেই আজি বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে 16,000 কোটি টকা লোন পাবলৈ সক্ষম হৈছে। ই সহজ কথা নহয় আৰু এই 16,000 কোটি টকা লোনৰ 99% লোন আমাৰ বাইদেউসকলে বেংকক উভতাই দিছে। আপোনালোকৰ প্ৰচেষ্টাত 8.82 লাখ মহিলা আজি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। ই সাধাৰণ কথা নহয়, ই এটা বহুত ডাঙৰ সফলতা। ইয়াৰ লগে লগে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰোঁ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে। আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছোঁ। বিহালীত আমি দিলোঁ, আমি নলবাৰীত দিলোঁ, জাগিৰোডত দিলোঁ, মাৰ্ঘেৰিটাত দিলোঁ, অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম, হোজাইত দিম, ঢেকিয়াজুলিত দিম। এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছোঁ
যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰমানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰমানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছোঁ। কিন্তু মই এটা কথা আপোনালোকক ক'ম, আমাৰ 19,000 সখী আছে, জীৱিকা সখী, বেংক সখী, পশু সখী গোটেই মিলি। মোক অফিচে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰোঁ। মই ক'লোঁ কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাৰোবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ কাৰ আছে ক'লেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি? সেইটোত চবেই হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা ক'ব খোজো, যাৰ হৈ গ'ল তাতো হৈ গ'ল, মই ক'ব নোখোজো। আল্লাই দিছে দিছে, সেইটোত মোৰ ক'বলগীয়া একো নাই, দি দিলে, ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকৈ বুজাম? পাৰিম জানো বুজাব? সেইকাৰণে মই বিচাৰোঁ যে হিন্দু হওক মুছলমান হওক, আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে। লাগে নে নালাগে? তাৰমানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব, সিদিনাখনে ফুল ষ্টপ। এনে 2টা ক'ব লাগে, কিন্তু মই 2টা কোৱা নাই, মই 3টা কৈছোঁ। আৰু চাহ জনজাতি তেওঁলোকক 4টাও কৈছোঁ, ঠিক আছে, যিহেতু সৰু কমিউনিটি। কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয়, আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম, শিক্ষিত কৰিম, ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা, এতিয়া মই জীৱিকা সখী, বেংক সখী, পশু সখী, মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ, মই বাহিৰত কেনেকৈ বুজাম? এই কথাখিনি স্বামীক, হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম। মই ঠিক কথা কৈছোঁ নে নাই কোৱা? নে মই ভুল কথা কৈছোঁ? কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি, আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে? ঠিক আছে। আৰু এটা বস্তু আপোনালোকে চাব, গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী, পশু সখী, বেংক সখী, কাৰো ঘৰত যাতে ছোৱালীক, আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে। নিযুত মইনা আঁচনি আছে, এতিয়া ছোৱালীক আমি পঢ়াম। হায়াৰ ছেকেণ্ডাৰীত 1,000 টকা, ডিগ্ৰীত 1250, আৰু PG পঢ়িলে 2,500 টকা, আৰু অহাবাৰ চৰকাৰ হ'লে আৰু বাঢ়িব।
তাৰমানে চৰকাৰ হ'বনে নাই বিজেপিৰ? অহাবাৰ যেতিয়া চৰকাৰ হ'লে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব। কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক। লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালোঁ, স্কুটিখনত আমি 50,000 টকা পালোঁ। এতিয়া মই আপোনালোকক সুধিব খুজিছোঁ, অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে? হাত দাঙক। হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায়, আপোনালোকে হাতটো দাঙিব পাৰে। হাত দাঙক, কাৰ কাৰ নাম আহিছে? কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছোঁ যে যিমান জীৱিকা সখী বাইদেৱে, এতিয়ালৈকে কোৱাই নাই মই, যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰমানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগ'লে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব? এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি? হ'ব নেকি কাবাৰ? আৰু বেলেগকো হ'ব নিদিব, ঠিক আছে? ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম? পঠাবই লাগিব কিন্তু। হ'ব? এতিয়া এটা কথা কওক, স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম? সঁচাই পিন্ধিবতো? চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম। মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি। আৰু কোনেও বেছি জোৰকৈ নচলাব। 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছোঁ, আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম, ঠিক আছে? লগতে লাষ্ট আৰু এটা কথা আপোনালোকক ক'ম যে যাওঁতে আপোনালোকে কিন্তু চাহ খাব নাপালেও ভাত খাইহে যাব। ডিপাৰ্টমেণ্টে আপোনালোকক ভাত খুৱাব লাগিব। হ'ব? ভাতৰ ব্যৱস্থা আছে নাই ৰঞ্জিতা? আছে? চাব, এগৰাকীও ভাত খাই নগ'লে আপোনালোকৰ দিগদাৰ আছে কিন্তু, হয়নে নহয়? সকলোৱে ভাত খাই যাব। চৰকাৰী ভাত অলপ ঠেলা হেঁচা হ'ব আৰু উপায়টো নাই, নহয় জানো? কিন্তু আপোনালোকৰ ঘৰত যেতিয়া মই যাম, আমি ইয়াত ভালকৈ খুৱাম বা নোখুৱাম, মোক কিন্তু আপোনালোকৰ ঘৰত গ'লে ভালকৈ খুৱাব লাগিব। খুৱাবনে নাই? খুৱাবনে নাই? একদম। পুনৰবাৰ আপোনালোকক আজি আকৌ এবাৰ মই ধন্যবাদ জনালোঁ। স্কুটিখিনি পাওঁতে অলপ দেৰি হ'ল। বহু কেইগৰাকীয়ে মিটিঙত মোক বহুত কৈ আছিলে, আহিছে নেকি আজি মোক মিটিঙত কৈ থকা, যোনে যোনে স্কুটিৰ কাৰণে কৈ আছিলে। বহুতো আমাৰ সখী বাইদেউসকলে কৈ আছিলে এতিয়াৰ পৰা জীৱিকা সখী, বেংক সখী, পশু সখী সকলোকে আমি যি দিম চব সমানে কৰি দিম, ঠিক আছে? আৰু আগপিছ নহ'ব, সকলোকে আমি সমানে কৰিম। সকলোকে মই ধন্যবাদ জনালোঁ। আকৌ এবাৰ মোৰ মৰম, চেনেহ, শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। সকলোৰে ভাল হওক, সকলোকে ভগৱানে ভাল কৰক, সকলোকে আগবাঢ়ি যাবলৈ সুবিধা দিয়ক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নিশ্চয় আপোনালোক সকলোৰে ভাল লাগিছে, আপোনালোকৰ সঁহাৰিয়ে তাক প্ৰমাণ কৰিছে। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইবাৰ আজীৱিকা গ্ৰামীণ
এক্সপ্ৰেছ যোজনাৰ অধীনত 4 চকীয়া বাণিজ্যিক বাহন বিতৰণ কৰা হ'ব। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ